আৰু আমি উঠিলোঁ আজি আমাৰ সেকেন্ড ডে ষ্টাৰ্ট হৈছে তো যোৱাবাৰ ব্লগটোত দেখিছিলে আপোনালোকে আমি কি কৰিলোঁ বৰ্তমান আজি আমি উঠিলোঁ বোলে বাৰে বাৰে কি কৈ আছোঁ আৰু আমাৰ এবিয়া নাই কি কৰি আছা চৱন প্ৰাছ খাইছে এনাৰ্জি লাগিব ন এটা খুচকাই মানুহ ঘৰ যাম সো এনাৰ্জি সালমি কি কৰিছা কিছু কৰিয়া নাই ওকে তাই অসমীয়া ক'ব নাজানে বাট ট্ৰাই কৰিছে সুজনা সৰকাৰ ওকে দেন চাই থাকিব আজি দিনটো আমি কি কৰোঁ আৰু আপডেট দি থাকিম আমি নতুন নতুন জমনি দেখাই থাকিম তো আমি য'ত আহিছোঁ তাতে মানে ৰবৰৰ খেতি কৰে আপোনালোক দেখাই আছে ৰবৰ কেনেকৈ বনাই আছে बहुत गोंध ওলাই আছে গৈ আছে দেখাই আছোঁ रबर अभी आप बना के किधर पे भेजेगा ये बना के किधर पे भेजेगा ऐसे ऐसे चीट टाइप ही बेचेगा क्या ऐसे चीट टाइप ही बेचेगा क्या नहीं सुखाना पड़ेगा सुखाना पड़ेगा और আমি য'ত আছোঁ তো জেগাটো হৈছে এনেকুৱা এফালে আমাৰ ল'ৰাবিলাক আছে আৰু এফালে এই কোনোবা এজনী আহি আছে এফালে ছোৱালীবিলাক আছোঁ আমি এতিয়া অলপমান বাঁহতলে এক্সপেডিশ্যন কৰি চাওঁ কি আছে ৰাতিটো এইখিনি বহুত জেগা ভয়ানক নিচিনাই লাগে কালি যে আমি আহিছিলোঁ এনেকুৱা ভয় লাগিছে নহয় বাপৰে কি কি দেখিলি এইবিলাক হৈছে খকুৱা মানুহ নেমু টেঙা দেখি দৌৰিছে সেই গছডালৰ তলতো আৰু এটা পৰি আছে সেইফালে এডাল পৰি আছে গ'ল চাম গাটো চাচোন তো অৱস্থা নাই এফালে অন কেমেৰা চাওঁ এফালে আপোনাক যে অথনি দেখাইছিলোঁ ৰবৰ আছে বুলি এয়া চাওক এয়া ৰবৰ ইয়াৰ পৰা এনেকৈ ৰবৰটো উলিয়াই এডাল ৰবৰৰ গছ এইবিলাক এনেকৈ লাইনে লাইনে ৰবৰৰ গছ আছে ইয়াৰ পৰা ৰবৰ উলিয়াই তো আমি আপোনালোকক যে দেখাই আছিলোঁ ৰবৰ প্ৰডাকশ্যন প্ৰডিউচ কৰি আছিলে আৰু ৰবৰবিলাক এনেকৈ ইয়াতে হেল্ল' গাইজ ওয়েলকাম টু ভিডিকাস ব্লগ ইয়াতে এইবিলাক এনেকৈ ট্ৰেবিলাকতে ৰবৰবিলাক কৰে কৰি পেলাই এইবিলাক ৰবৰৰ শ্বীট কেনেকুৱা এইটো এনেকে থয় প্ৰথম গোটাই মেলি এনেকে থৈছে ऐसे रखते हैं ना फिर बाद में क्या करते हैं इसको मिक्सिंग में लेन करेगा वो जो सूखने से वो मतलब वो फूल जाता है क्या हाँ वो ऐसे चीट करके बेचते हैं क्या तुम लोग हाँ एक चीट कितने का है मालूम नहीं है आप लोग सिर्फ मतलब बनाते हो बेचने का काम किसी और का है मतलब इधर है एक किलो है ओहो किलो से लेके एक किलो नहीं होगा शायद नहीं होगा 3 पीस में होगा हाँ কাম কৰি আছে वो प्रोसेस होगा फिर रबर बनेगा ঐ এইটো চা এফালেতো হেৰি কালাৰ বনি গৈছে এফালে थाई स्विंग हो जाए ये मेरा ही बागान है रबर का আহিলে হাই এইজনী মৰম লগা মাইকীজনী আৰু ইফালে ৰবৰবিলাক যেতিয়া শুকুৱাৰ পিছত এনেকুৱা হৈ যায়
দেখিছে আপোনালোকে এনেকৈ ব্ৰাউন কালাৰ হৈ যায়গৈ এইবিলাক এনেকৈ যাওঁগৈ ইয়াতে কবৰস্থান আছে বহুত ভয় লাগে ভাই বিয়া চিয়া পাতা নাই মৰিবলৈ মন নাই এফালে দেখিছে ফটোশ্বুট চলি আছে গাইজ আমাৰ ছোৱালী পৰিলে আঘাতপ্ৰাপ্ত হৈ পেলাই এতিয়া কান্দি আছে নাকান্দিবা এইটো কি নেমু লৈ লৈ কান্দিছা নেমু লৈ কান্দিছা এইটো লৈ কান্দিছা মানে পৰিলোতো হলে মলে গাইজ গৰু গাইজ গালি দিছে গৰুক ভয় লাগিছে গৰুটোৱে কাণেদি কম শুনা পায় কি লগাই থৈ দিছে ফুটা এখন কিহৰ টিং এইটো আমাৰ বাথৰুম গা ধুবলৈ ইমান দূৰত বনাইছে আমাৰ বাথৰুম গা ধুবলৈ হলি মলি গাইজ আমি গৈ আছোঁ বহুত দ কিন্তু দেই আমি গৈ আছোঁ নদীলৈ আমাক স্নিগ্ধাই স্কেম কৰিলে নদী দেখাবলৈ আনিম বুলি খাল দেখাইছেহি এখন বোলে নদী গাইজ এফালে আহিছে এইকেইটা হাগিবলৈ আহিছে তো ব্ৰেক নাই তো চিধা তাত জানা এইটো মৰিগাঁও খেচৰটো গা নোধোৱা কোৱা এইটো আভিয়ে নেমু আনিছে পটি কৰিব এইটো তাই লগত সেইটো লৈ আনিছে কল হা নেমু দি দিব নদী পাৰ হ'ল নদীটো লেতেৰা কৰিছে ব্ৰহ্মপুত্ৰ পাৰ হৈ গ'ল তাই মাজুলী বহুত ইজি মই 3 বছৰ চাইনাত আছিলোঁ চাউলিনত ইজি মই 3 বছৰ চাইনাত আছিলোঁ চাউলিনত চাউলিনত আছিলে শিৱৰ আমি এতিয়া ফিল্ড ছাৰ্ভে কৰিবলৈ যাম মানে মানুহৰ ঘৰে ঘৰে সুধিম তেওঁলোকৰ প্ৰব্লেমছবিলাক চবে ৰখি আছে কিছুমান বাথৰুম গৈছে সেই স্কুলত ইয়াতে ফটো ছেশ্যনো চলি আছে এই আমাৰ ছাৰ আমি এতিয়া কৰিছোঁ ট্ৰানজিট ৱাক মানে ফাৰ্ষ্টতে আমি গোটেই গাঁওখন ঘূৰিম ঘূৰি পেলাই চাম তাত কি কি ৰিচ'ৰ্চেছ আছে কি কি নাই তাৰপিছতে প্ৰব্লেমবিলাক আমি ডিছকাছ কৰিম কেনেকৈ প্ৰব্লেমবিলাক নোহোৱা কৰিব পাৰোঁ গৈ আছে হলিটো বুজি পাইছোঁ হলিটো বুজি পাইছোঁ মলিটো কিন্তু তোমাৰ গাতে আছে মই তেনেকৈ নহয় আহি পেলাই গান ধুইছোঁ বুজিছা হৈ গ'ল ট্ৰানজেক্টৰ হৈ গ'ল গৰু এটা দেখিছোঁ ট্ৰানজিট ৱাক হৈ গ'ল বোলে এইখন খোজকাঢ়িয়ে এয়া গৰু এইটো চাৰ্চ বিকজ ইয়াতে বেছিভাগ খ্ৰীষ্টান মানুহ থাকে ইয়াতে চাৰ্চ আছে এয়া আপোনালোকে দেখিছে গ্ৰেভয়াৰ্ড ইয়াতে মানুহ এনেকৈ পুতি পেলাই থৈ দিছে খ্ৰীষ্টান মানুহবিলাকে সেনেকৈ গৈছোঁ পানী লাগি গৈছে ইফালে এনেকৈ পানী বৈ আছে নিজৰা নিচিনা নলা নহয় নদী হয় এখন বেলেগৰ গাঁৱত আহি পেলাই আমি স্কুটি লৈ বেলেগৰ গাঁৱত আহি বেলেগৰ ৰাস্তাত আমি বেলেগৰ দোকানত গৈ আছোঁ কাৰণ ইয়াতে দোকান নাই এইকেইটা হেৰি আছে গ্ৰেভয়াৰ্ড আমি এতিয়া লাঞ্চ কৰিলোঁ আৰু লাঞ্চ কৰি আমি সকলো এনেকৈ বহি লৈছোঁ 4টা গ্ৰুপত আৰু এতিয়া আমি ছ'চিয়েল মেপিং কৰিম চলোৱা এনামত তাৰ নিজৰ বচপন মনত পৰি গৈছে এভিয়ানাই মতা চাইকেল চলাই আছে
টোপনি ভাঙিলে बचपन तो गया जवानी भी गई एक पल तो अब हमें जीने दो बचपन तो गया जवानी भी गई एक पल तो अब हमें जीने दो